নমস্কাৰ, মই নীলোৎপল আৰু আড্ডালৈ আপোনাক স্বাগতম। এইকেইদিন অসমৰ জনসাধাৰণৰ দৃষ্টি কেৱল এক্সিট পোলৰ ওপৰত। কিন্তু এটা কথা সদায় মনত ৰখাটো ভাল, এক্সিট পোল মানেই ফলাফল নহয়। ইতিহাস সাক্ষী আছে যে এক্সিট পোলৰ তথ্যবোৰ কেতিয়াবা মিলে, আনহাতে কেতিয়াবা আকৌ ইয়াৰ সম্পূৰ্ণ বিপৰীতটো হয়। সেয়েহে এক্সিট পোলৰ তথ্যকে শেষ বুলি ভাবি লৈ কোনো পক্ষই অতিৰিক্ত আনন্দিত হোৱা বা হতাশ হোৱাৰ কোনো কাৰণ নাই। মনত পেলাওক 2024 চনৰ লোকসভা নিৰ্বাচনৰ কথা। সেইবাৰ দেশৰ প্ৰায় সকলোবোৰ এক্সিট পোলেই NDAৰ বাবে 400 আসন পাৰৰ ৰিজাল্ট দিছিল। 19 এপ্ৰিলৰ পৰা 1 জুনলৈ 7টা পৰ্যায়ত অনুষ্ঠিত হোৱা সেই নিৰ্বাচনৰ পাছত এক্সিট পোলবোৰে কৈছিল যে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে 400খন আসন পাব। কিন্তু 4 জুনত যেতিয়া বাস্তৱ ফলাফল ঘোষণা হ'ল, দেখা গ'ল যে NDA মাত্ৰ 239খন আসনতে থমকি ৰৈছে। অৰ্থাৎ 2019 চনতকৈ প্ৰায় 60খন আসনেই সেইবাৰ NDA হেৰুৱাবলগীয়া হৈছিল। আনহাতে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই 234খন আসন লাভ কৰি সকলোকে আচৰিত কৰি দিছিল। গতিকে এক্সিট পোলৰ অংকই যে সকলো সময়তে বাস্তৱৰ সঁচা ছবিখন দাঙি ধৰে তেনে কোনো কথা নাই। ভিডিঅ'টো আগবঢ়াই নিয়াৰ আগতে এটা সৰু অনুৰোধ, আপোনালোকে যদি এতিয়াও আমাৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসমতো এইবাৰ ভোট গ্ৰহণৰ পূৰ্ব মুহূৰ্তলৈকে ধৰা হৈছিল যে শাসকীয় পক্ষই ক্লিন ছুইপ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ হিতাধিকাৰী সৃষ্টিৰে এক অপ্ৰতিৰোধ্য গতিৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। কিন্তু শেষ মুহূৰ্তলৈকে বিজেপিয়ে সেই পৰিৱেশ ধৰি ৰাখিব পাৰিলেনে? এতিয়া দেখা গৈছে 2026 চনৰ বিধানসভা নিৰ্বাচনত কেইবাটাও সমষ্টিত শাসকীয় পক্ষই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। 2021 চনৰ বিধানসভা নিৰ্বাচনত উজনি অসমত বিজেপিয়ে এক অসাধাৰণ ফলাফল লাভ কৰিছিল। এইবাৰ 2026 নিৰ্বাচনত সেই একেই সফলতাৰ পুনৰাবৃত্তি হোৱাৰ আশা খুব কম। শদিয়া, দুলীয়াজান, তিনিচুকীয়া, শিৱসাগৰ, মাহমৰা, সোণাৰী, টিয়ক, মৰিয়নি, যোৰহাট ইত্যাদিৰ দৰে প্ৰায় 20টামান সমষ্টিত এইবাৰ নিৰ্বাচনী যুঁজখন খুবেই তীব্ৰতৰ হৈছে। এই সমষ্টিবোৰত জয় পৰাজয়ৰ ব্যৱধান অতি কম হ'ব পাৰে। কেৱল উজনি অসমেই নহয়, নামনিতো এইবাৰ বিৰোধীয়ে যথেষ্ট শক্তিশালী ৰূপে আত্মপ্ৰকাশ কৰিছে। নামনি অসমৰ নলবাৰী, দৰং ইত্যাদি সমষ্টিৰ লগতে লখিমপুৰৰ দৰে কেইবাটাও সমষ্টিত শাসকীয় পক্ষৰ অঘটন হ'ব পাৰে বুলি চৰ্চা চলিছে। আনকি শাসকীয় দলেও ভোট গ্ৰহণৰ পাছত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰায় 62টা সমষ্টিত যুঁজখন খুবেই কঠিন হ'ব বুলি নিজে স্বীকাৰ কৰিছে। এক্সিট পোলে যিয়েই তথ্য নিদিয়ক, বাস্তৱ কিন্তু সুকীয়া যেন লাগিছে। পাহাৰীয়া কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাতো আঞ্চলিক শক্তিয়ে ফলাফলত এক নিৰ্ণায়ক ভূমিকা ল'ব পাৰে। যদি এই সমীকৰণবোৰ মিলে, তেতিয়া NDAৰ 100 পাৰ হোৱাৰ সপোনটো হয়তো মৰীচিকা হৈ ৰৈ যাব। গতিকে দৰ্শকসকল, এক্সিট পোলৰ তথ্যই যি একপক্ষীয় ছবি দাঙি ধৰিছে, বাস্তৱত সেয়া সঁচা হ'বনে নে বিৰোধীয়ে এক বৃহৎ অঘটন ঘটাব, সেয়া 4 মে'ৰ ফলাফলৰ পাছতহে গম পোৱা যাব। ফলাফল ঘোষণাৰ পূৰ্বে কোনোৱে ন দি ক'ব নোৱাৰে যে ৰাইজে কি ভাবি ভোট দিছে, কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা আৰু ৰাইজৰ ৰায় সদায় জল্পনা কল্পনাৰ ঊৰ্ধত। আপুনি কি ভাবিছে? আপোনাৰ মতামত কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব। পুনৰ লগ পাম আন এটা বিশ্লেষণৰ সৈতে। ধন্যবাদ। জয় অসম।